মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণী অৰ্থাৎ ক্লাছ 1ত থকা চিলনী আৰু মাছ কবিতাটো পঢ়িম। তোমালোকেও মোৰ লগত পঢ়িম। ব'লা আৰম্ভ কৰোঁ। চিলনী আৰু মাছ। ৰহি মলাই মাছৰ পাচি মূৰত লৈ যায়, উৰি উৰি চিলনীয়ে ৰং মনে চায়। চিলনীয়ে শল এটা থাপ মাৰি ধৰে, ৰহি মলাই নজনাকৈ লৈ উৰা মাৰে। জীয়াই থকা শল মাছে ধৰফৰ কৰে, চিলনীৰ ঠেঙৰ পৰা এৰা খাই পৰে। আকৌ পঢ়িম। ৰহি মলাই মাছৰ পাচি মূৰত লৈ যায়, উৰি উৰি চিলনীয়ে ৰং মনে চায়। চিলনীয়ে শল এটা থাপ মাৰি ধৰে, ৰহি মলাই নজনাকৈ লৈ উৰা মাৰে। জীয়াই থকা শল মাছে ধৰফৰ কৰে, চিলনীৰ ঠেঙৰ পৰা এৰা খাই পৰে। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।